Hello everyone, welcome back to my YouTube channel. Namaskar. More YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা ভিডিও আপলোড কৰিলো আপোনালোকে চাইছে চাগে আৰু যদি চোৱা নাই মই ভিডিওটো ডেসক্ৰিপশন বক্সত দি দিম আপোনালোকে চাব আৰু এতিয়া আমি আবেলি পৰত খাব লাইছো ৰবটেঙা খাবলৈ হোৱা নাই কিন্তু ভাস্কৰে আনিছে তো হিহঁতৰ ৰবটেঙা আছে হি আনিছে তাকে এতিয়া খাবলৈ আইছো আৰু ভাবিলো আপোনালোককো দেখাও আপোনালোকৰো জিভাৰ পানী পৰক অলপ বাৰু দেও এতিয়া ভিডিওটো চাই লওক আয়া ৰবটেঙা এটা নহয় তিনিটা ৰবটেঙা কেনেকুৱা ইজনী বৌ তাই কেমেৰা উঠিব লাজ কৰিছে কিন্তু মই আৰু উঠাই দিলো আকৌ এটা আহি গ'ল টেঙা খাৱাৰ কাৰণে টেঙা লুভি আছো চিন নাপাই দে ৰব টেঙা কাৰ জিভাৰ পানী পৰিছে বাৰু ছোৱালী বিলাকৰতো পৰিবই তোৰ মেৰে দেখুৱাই দিবা লাগে কত খাবি দি এই বচ্চা এই অকল বেটা আমি নতুনকৈ এটা মানে চেলেঞ্জ ভিডিঅ' বনাম বুলি ভাবিছোঁ আপোনালোকে ক'ব আমি চেলেঞ্জ ভিডিঅ' বনাম নে নবনাম ভাইটি আৰু মই দুটাই মিলি কেমেৰামেন থাকিব বোলে ভাস্কৰ আৰু ই আনিছে আজি ৰবটেঙা ভালকে মুখখন দেখাই দিছোন নমস্কাৰ ভালকে ইন্ট্ৰডাকশ্যনটো দিয়া গৈছে তিনিটা ৰবটেঙা আনিছো ধন্যবাদ ভোটজলকীয়া এই ভোটজলকীয়া এতিয়া ইয়াতে যাব ৰবটেঙাৰ লগত নিমখ থাকিব লগত থাকিব তেল মিঠাতেল আৰু ভোটজলকীয়া সোৱাদে বেলেগ জ্বালাটোও বেছি হ'ব দিয়কচোন ভোটজলকীয়া যিহেতু টেঙা বুলি ক'লে আৰু কি জ্বালায়ো পাত্তা নাপায় টেঙাৰ লোভি আছো ময়ো এটা বাৰু টেঙাৰ লোভি সেইকাৰণে এনেকে খাব হৈছো নহ'লেতো নাখালেও হ'লে মই কাটি আছো মই ডাইৰেক্টৰ ইয়াতে ভয় কৰে এই ভোটজলকীয়া চুটেৰিবাৰ মোৰ চকুৰ ভিতৰত যাই হৈছে আৰু অৱস্থা নোহোৱা হ'ব আৰু হাতৰ পুৰণিতো এতিয়া থাকবই নোৱাৰিম এতিয়া কি কৰবি লাইক এটা বেছিকে মাৰি দি হয় না ইমানখিনি কৰিছো খাৱাৰ কাৰণে খাই কিনে দেখুৱাই দিবি তই মুখত লৈ দেখুৱাই দিব লাগিব ন ইমান কৰিছো খাৱাৰ কাৰণে ভাবক কিমান লুভিয়া হ'ব লাগিব টেঙাৰ কাৰণে সৰি আহিছিল সি এইখিনি আপোনালোকৰ কাৰণে খাব দেই এইখিনি আপোনালোকক দিলো যে এইখিনি ময়ে খাই দিলো
জ্বালা কৈছে না জ্বালাকে নাই জ্বালা মই বনতে গম পাইছো জ্বালা গমে পাইছো দে জ্বালা বুলি এটা ভোট জলকীয়া যদি ইয়াতে দিম তাকো আৰু কেঁচা নহয় পকা জলকীয়া কি হ'ব আৰু সেইখিনি ভাবক অ হৰি অ' ৰাম জ্বালা গমে পোৱা নাই সন্দেহ কেনে গমে পোৱা নাই নিমখ হৈছে না নাই গম নাপায় নিমখ নকৰে তাতে জলকীয়া আছে খাব পানী আনি থৈ দিয়ে কাক গৰু আপে কথা নকবি বেছিকে তই এনেই কৰা কোনোবাই জনে অবতৰত ৰব টেঙা খাব বিচাৰিছে আমাৰ ঘৰত আহিব দোকান থৈ দিয়া আছে চাবি আৰু লাইন ধৰিব আপি খাবাই নাপাম আৰু মাতান্তে আনি থোৱা আছে আহিলে খাব পাৰিব লগা হয় ভাস্কৰক কণ্টেক্ট কৰিব গাঁৱৰ যদি ৰব টেঙা লাগে ভাস্কৰক কণ্টেক্ট কৰিব মই তাৰ লগা হয় ফোন নম্বৰটো দি দিম এই না কেনে বঢ়িয়া জ্বালা কেনে বঢ়িয়া ভাস্কৰ কেনে মই জ্বালাতে আছো অলপ খাব পাৰছো বুলিলো জ্বালা আছে কিন্তু খাব নোৱাৰি বৌ কেনে জ্বালা কেনে অমৰো কোন নেকি খালছি কেনে কেনে একো লাগা নাই হিয়াৰ সি খালী কৰি দিলা কিন্তু জলকীয়াবিলাক সি এনেকে এৰি থৈ দিছে ইয়াৰ খাওঁ নহয় কাৰ খোৱা হ'ব কেনেকুৱা জ্বালা ধৰিছে চকু চাই গমেই পাইছে চাগে ক'ব নোৱাৰো কেনেকুৱা জ্বালা চকু কথা নলা হৈ গৈছে জ্বালাত থাকিব নোৱাৰি এতিয়া বৰপি খাই আছো চকু যা চকু 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 ইমান জলকীয়া আছে জ্বালা বহুত হৈছে ভোট জলকীয়া দিয়া গৈছে যিহেতু জ্বালাটো হ'বই চবে জ্বালাত অৱস্থা নাই হ'ব লাগা চেলেঞ্জটো আৰু ইয়াৰ লগত চেলেঞ্জ কৰিম বুলি ভাবিছো চেলেঞ্জততো মই হাৰিমেতো মই নিজে জানো তথাপিতো মই চেলেঞ্জ ভিডিঅ' এটা বনাম বুলি ভাবি আছো চাওঁচোন কি হয় আৰু চেলেঞ্জ ভিডিঅ' কৰিম নে নকৰিম সেইটো জনাব দেই কমেণ্টত ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে বাই বাই